रंजन दैमारी गजबिंद बसुमतारी धीरेन बर सावरायग्रा बसुमतारी तेखेतসকলক আমি धन्यवाद দিব লাগিব। मानगोनां रायजोफोर दिनैनि गुबै टपिकआनो जाहैबाय जोंहा आसाम आयेन आफादनि बुंथिगिरि स्पिकार बिस्वजित दैमारी सारा एक्स एनडिपि फोरनि सायाव मा बाथ्रा बुंदों लोगोसे रंजन दैमारी सारखौ लानानै मा बाथ्रा बुंदों स नोंथांमोना नायलांबानो जाबाय। बेजोंनो लोगोसे रायजो राजाफोर आं नोंथांमोनखौ गिबियावनो खावलायग्रोदों नैबे आंनि सेकेन्ड इउट्युब चेनेल बस्को बर' 2.1 जायफ्रा बे चेनेलखौ साबस्क्राइब खालामाखै स नोंथांमोना साबस्क्राइब खालामहैनो हागोन। बे चेनेलखौ आङो डिसक्रिप्शनाव होनानै दोनदों। अब्ला रायजोफोर एक्स एनडिपि फोरनि बागै बिस्वजित दैमारी सारा मा बाथ्रा बुंदों बे भिडिअ क्लिपखौ आङो स्क्रिनाव होबाय स नोंथांमोना नायलांदो। गतिके मैं भावो এটা চুক্তিৰ পৰিণাম যি আছিল চুক্তিৰ হিচাপে ৰিজাল্ট যি হ'ব লাগিলে এইবিলাক অলৰেডি হৈ গ'ল গোটেইটো। এতিয়া কিন্তু ৰাইজকটো আন্দোলন নালাগে। গতিকে ৰাইজকটো আন্দোলনৰ পৰিণাম হৈছে ভাষা কলা সংস্কৃতি তাতো কৰিবলগীয়া একো নাই। এটা বিটিসি চৰকাৰে হ'ল কৰ্তৃত্ব আৰু সেই চৰকাৰৰ কৰ্তৃত্বটো অকল বড়ো জাতিৰ ভাষা কলা সংস্কৃতি নহয়। ইয়াত বসবাস কৰা অকল বসবাস কৰা নহয় নদী গছ গছনি মানে জলবায়ু যিটো কয় জীৱ জন্তু পশু পক্ষী এই সবৰ কথাটোৱে বিটিসি চৰকাৰে বিটিসি এৰিয়াটো দায়িত্ব ল'ব লাগিব আৰু সিহঁতৰ কাৰণেও আমি কাম কৰিব লাগে। অকল জাতিৰ নহয় সবৰ কাৰণে অকল মানুহ নহয় জীৱ জন্তুৰ কাৰণে জলবায়ুৰ কাৰণে পশু পক্ষীৰ কাৰণে আমি হিতৰ কাৰণেও দায়িত্ব ল'ব লাগিব চৰকাৰ এখন হোৱাৰ পিছত। কাৰণ চৰকাৰে বড় সমস্যা সমাধানৰ ক্ষেত্ৰত এই চুক্তিৰ জৰিয়তে ভাৰত সংবিধানৰ দ্বাৰা এটা কৰ্তৃত্ব প্ৰদান কৰিলে। এটা তোমালোকে এলেকাৰ দায়িত্বটো নিজে লৈ লোৱা। এটা এলেকা বুলি কোৱাৰ লগে লগে বড় মানুহৰ কথা নহয় বড়ৰ লগতে এলেকাৰ ভিতৰত যিমান জাতি জনগোষ্ঠী আছে তেওঁলোকৰ দায়িত্বটোও বিটিসি চৰকাৰৰ হাতত আহি গ'ল। কাৰণ সবৰে যাৰ ৰাজনৈতিকভাৱে সমাজ সেৱা কৰিব খোজে দেশ সেৱা কৰিব খোজে তেওঁ ৰাজনীতি কৰিব আৰু ৰাজনীতিৰ ক্ষেত্ৰত আজি আঞ্চলিক দল হ'লেও বিপিএফে ৱেষ্ট বেংগলতো ইলেকশ্যন খেলিব পাৰে বিপিএফৰ নামত। আজি মণিপুৰতো ইলেকশ্যন খেলিব পাৰে অসমৰ যিকোনো ঠাইতে ইলেকশ্যন খেলিব পাৰিব ইউপিপিএলো খেলিব পাৰিব। কিন্তু তেওঁলোকে নিজেহে কৈ লৈছে আমি অকল অসমৰ মাজতে থাকি এইকাৰণে আঞ্চলিক আমি অকল বড়োৰ কথাহে ভাবি এইটো হ'ল আঞ্চলিক। কিন্তু ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় দল আৰু ইয়াৰ উদ্দেশ্যটো হ'ল ভাৰতখন আমি ৰক্ষণাবেক্ষণ দি তাক উন্নত কৰিব লাগিব। আমাৰ যিসকল আন্দোলনকাৰী আছে আপচুৰ লগতে সশস্ত্ৰ সংগ্ৰাম কৰা যিসকলে অস্ত্ৰৰ সংস্কৃতিৰে দিন অতিবাহিত কৰি আছে তেওঁলোকক মাতি আনি পেলাই তেওঁলোকৰ সমস্যা মিনিমাম লেভেলত সমাধান কৰাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকৰ লগত চুক্তি স্বাক্ষৰ কৰিছিল আৰু এই চুক্তি স্বাক্ষৰ কৰাৰ কাৰণে এনডিপি মূল খুঁটিলৈ ঘূৰি আহিছে আৰু তাৰ কাৰণে বিভিন্ন আন্দোলনৰ যিটো কাৰ্যকলাপবিলাকৰ কাৰণে কিছুমান অপ্ৰীতিকৰ ঘটনা ঘটিছে এই ঘটনা আজিকালি নাইকিয়া হৈছে। গতিকে তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ দিব লাগিব। ৰঞ্জন दैमारी গজবিন্দ বসুমতাৰী ধীৰেন বড় সাউৰাইগ্ৰা বসুমতাৰী তেখেতসকলক আমি ধন্যবাদ দিব লাগিব। প্ৰমোদ বড়োকো নিশ্চয় ধন্যবাদ দিব লাগিব। তেওঁ উদ্যোগ লৈ ফালে সকলো জাতীয় সংগঠনক লৈ ফালে চুক্তি স্বাক্ষৰ কৰি আপচুৰ আন্দোলনটো তাতে সমাপ্ত কৰিলে। ইয়াৰ পিছত বিটিসি মানে হাগ্ৰামা মহিলাই ডাঙৰীয়াকো ধন্যবাদ দিব লাগিব। বিটিসি চৰকাৰো এই চুক্তিখনত সবকে মানি লৈ ফালে স্বাক্ষৰ কৰিলে আৰু হিতৰ কাৰণে সেই চুক্তিখন সমাপন হ'ব পাৰিল আৰু তাৰ কাৰণে আমাৰ ইয়াত যিটো আন্দোলনৰ এটা সদায় মানে পৰিৱেশ হৈ আছিলে মানে এটা আৰু যিটো দৈনন্দিন জীৱনটোত অসম বন্ধ বিভিন্ন ধৰ্ণা কাৰ্যসূচী ৰেল ৰখো হাইৱে ৰখো মানুহে ভুগি আছিলে তাৰ কাৰণে কিছুমান সংঘাত হৈছিলে এইবিলাক আজি নাইকিয়া হৈ গ'ল। গতিকে তেখেতসকলকে মই ধন্যবাদ জনাইছোঁ। ভাৰত চৰকাৰ অসম চৰকাৰ আমাৰ আপচু এনডিপি বিটিসি চৰকাৰ তেখেতসকলক সবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে বিটিসিৰ 5 বছৰ উকুলি গ'ল আৰু 5 বছৰ উকুলি যোৱাৰ লগে লগে এতিয়া নতুন চৰকাৰ গঠন কৰাৰ কাৰণে নিৰ্বাচন হৈছে। গতিকে সেই নিৰ্বাচনটোত প্ৰত্যেকটা ৰাজনৈতিক দলে আজি আগভাগ লৈছে কাৰণ ৰাজনৈতিক দলৰ উদ্দেশ্য এইটো
যিকোনো প্ৰকাৰে নিৰ্বাচন খেলি তাত কেনেকৈ ৰাইজৰ ভোট আদায় কৰি ফালে জিকিব পাৰে আৰু চৰকাৰ এখন গঠন কৰি তেওঁলোকৰ পাৰ্টিৰ যি এটা পৰিকল্পনা আছে সেই পৰিকল্পনা মতে বা যিটো এটা তেওঁলোকৰ ভিজন আছে লক্ষ্য আছে এইটো কেনেকৈ কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰিব ৰাইজৰো এটা টেনশ্যন নহয় যে কাৰণ নিৰ্বাচনে ৰাইজৰ ভৱিষ্যতটো নিশ্চিত কৰে যে ৰাইজৰ ভৱিষ্যত ভাল হ'ব না বেয়া হ'ব সেইটো কাৰণে ৰাইজে কোনটো দল কেনেকুৱা ধৰণৰ চৰকাৰ গঠন কৰি ৰাইজৰ বিভিন্ন আঁচনিবিলাক তৈয়াৰ কৰে এই কথাটো লৈ সবে চিন্তিত হয় চৰ্চা হয় আৰু তাৰ কাৰণে সবে নিজৰ মন পছন্দ প্ৰাৰ্থী আৰু পাৰ্টিক বিচাৰি জনসাধাৰণৰ সদায় হাহাকাৰ হৈ বিটিসি নিৰ্বাচন বিটিসি ৰাজনৈতিক দল ৰাজনৈতিক ব্যক্তি আৰু জনসাধাৰণ ৰাইজে এতিয়া এই নিৰ্বাচনক লৈয়ে ব্যস্ত হৈ আছে গতিকে উচ্চমুখৰ পৰিৱেশ আৰু এইটোৱে গণতন্ত্ৰৰ এটা আপোনাৰ কি কয় সৌন্দৰ্য গতিকে এইবিলাক পূৰ্ণাংগভাৱে স্থাপন কৰিব লাগিব বাকি চেন্ট্ৰেলত বিজেপি ষ্টেটত বিজেপি যদি বিটিসিত বিজেপি চৰকাৰ হয় তেতিয়াহ'লে বিটিসিত চেন্ট্ৰেল আৰু ৰাজ্য চৰকাৰৰ লগত জড়িত যিকোনো সমস্যা সমাধান কৰা আৰু যিকোনো আঁচনি ইয়াত আনি ফালে ৰাইজক দ্ৰুত গতিত আগবঢ়াই লৈ যোৱা সেইটোৱে আমাৰ লক্ষ্য হ'ব अब्ला मानो गेदेर रायजो राजा आरो लोगो नोंथांमोना नुबाय थारैनो बुजिबाय नङा होनब्ला आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमार सारा एक्स एनडिबि फोरनि सायाव मा बाथ्रा बुंदों लोगोसे रन्जन दैमार सारनि सायाव लोगोसे गासै एनडिबि फोरनि जेंनाखौ माबोरै सुस्रांनो हागोन बेनि सायाव जोंहा आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमार सारा सिन्था खालामबाय दं बा सिन्था खालामगासिनो दा बेनि बेलायाव नोंथांमोना मा कमेन्ट खालामहरो नोंथांमोना कमेन्टनि गेजेरजों फोरमायहर अब्ला रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय भिडिअखौ मोजां मोनदोंब्ला लाइक लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब